হেল্ল' গাইজ, এইফালে ৰাতিপুৱা গা পা ধুই মেলি আহি একালমান ছানস্ক্ৰীণ লগাই লৈছোঁ, অকণমান মুখখন মেৰামতি কৰি লৈছোঁ আৰু তাৰপাছত এতিয়া গৈ আছোঁ ল'ৰাৰ কাপোৰ ধুবলৈ। একালমান কাপোৰ ওলাইছে, তাৰ যোৱাকালিৰ পৰা জমা কৰি থ'লোঁ। তাৰপাছত এতিয়া ল'ৰাৰ কাপোৰ ধুলোঁ। বতৰটো আজি ডাৱৰীয়া। এইফালে দেখিছোঁ যে পুৱে লৈ আহিছে চানা মাছ, তাকে সি বাচি আছে পিছফালে। পুৱে চানা মাছ বাচি থাকোঁতে এইফালে মায়ে যোগাৰ কৰি দি আছে, মানে ভাত বনাবলৈ পানীলাও কাটি দি আছে মায়ে। তেহঁতৰ কষ্ট দেখি মেলি মানে মই বনালোঁ লাল চাহ, এইফালে মাহঁতক লাল চাহ দিলোঁ। লাল চাহ দি মেলি আহি যে দেখিছোঁ ল'ৰা আছে ককাকৰ লগত খেলি। মই একেবাৰে টাইম পোৱা নাই যিহেতু, সেইটো কাৰণে মানে ইয়াক মই ককাকৰ লগত থৈ গৈছিলোঁ। তাকে সি খেলি আছে ককাকৰ লগত। এইফালে মই আহি লাগিলোঁ আকৌ চানা মাছ ভাজিবলৈ, যিহেতু ভাত বনাম এতিয়া, পানীলাও আৰু চানা মাছ বনাম। তেতিয়া আহি পেলাই আমাৰ বাইদেউগৰাকী, যিজনী আমাক মানে মাছ দিয়ে, তাকে এটা ইমান ডাঙৰ শ'ল মাছ এটা লৈ আহিছে। আৰু মই শ'ল মাছ খাই বহুত ভাল পাওঁ, সেইকাৰণে মায়ে ৰাখিব গৈছে শ'ল মাছটো। তাকে বাইদেউগৰাকী কাটি বাচি দি গ'ল, মা তাতে ৰখি আছিলে, লৈ আহিলে। তাৰপাছত আমি যাবলৈ ওলালোঁ ল'ৰাক ভেকচিন দিবলৈ। আজি ল'ৰাৰ ভেকচিন আছে, তাকে আমি গ'লোঁ। আমাৰ ওচৰতে আছে এখন হেল্থ চেণ্টাৰ, তাতে আমি ভেকচিন দি আছোঁ, যিহেতু ল'ৰাক গভমেণ্টত ভেকচিন লগাই আছোঁ আমি। গৈ দেখিছোঁ ইমান দীঘলীয়া লাইন, তাকে আইতাগৰাকীৰ ওচৰতে গৈ বহি আছিলোঁ অকণমান টাইম। তাৰপিছতে আমাৰ টাৰ্ণ আহিলে, এইফালে ল'ৰাৰ ৱেইট জোখালোঁ, তেনেকৈ ভেকচিন দিলে। ভেকচিন দি মেলি আমি ঘৰলৈ আহিলোঁ। এইফালে সন্ধিয়া দি আছিলে বৰষুণ, সেইকাৰণে পুয়ালৈ আহিলে গাহৰি। মায়ে বনাইছে আজি আচাৰ, বগৰী মিঠা আচাৰ, এইফালে বাঁহৰ গাজৰ আচাৰ। মায়ে যিহেতু মাংস নাখায়, মাৰ কাৰণে পনীৰ আৰু মই দুইটাকে ৰেডি কৰি দি আছিলোঁ। এইফালে আহিছে নিবিৰ, তাৰ পৰীক্ষা খতম, পূৰা ফুল এনজয়। আৰু যিহেতু আমাৰ মাংস গাহৰি মাংস বিশেষকৈ নট এলাউডেড পাকঘৰত, তাকে পুৱে বনাই আছিলে এয়া ষ্ট'ৰ ৰুমত। খাই লৈ এনেকৈ মস্ত হৈ গ'লোঁ।